নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক স্বাগত জনাইছোঁ আৰু আছাম ইনফোলাৰ সকলোকে আছাম ইনফোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আজি ভিডিঅ'টো ইমান খাছ নিউজৰ বিষয়ে অনা নাই। আজি ৰাজ্যৰ প্ৰান্তৰ আকৰ্ষণীয় দুৰ্গা মণ্ডপ প্ৰতিমা এইখন দেখিছে। প্ৰতিমাসমূহৰ বিষয়ে মই লৈ আহিছোঁ। আপোনালোকৰ আগত প্ৰথমতে লৈ আহিছোঁ ডিব্ৰুগড়ৰ সুভাষপল্লী সুদৃশ্য পূজা মণ্ডপ। এইটো দেখিছে আপোনালোকৰ, এইটো ডিব্ৰুগড় আছে। ইয়াৰ পিছতে আছে গুৱাহাটী লতাশিল আটকধুনীয়া পূজা মণ্ডপত দৰ্শনাৰ্থীৰ ভিৰ। এইটো দেখিছে আপোনালোকৰ, এইটো গুৱাহাটীৰ। আৰু এইটো কামাখ্যা মন্দিৰৰ পৰম্পৰাগত কুমাৰী পূজা, এইটো দেখিছে। ইয়াৰ পিছতে আছে নাওবৈচা ফুলনি দুৰ্গতি নাখিনীৰ প্ৰতিমা, এই দেখিছে। ইয়াৰ পিছতে আছে বৰপেটা ৰোডৰ খৈৰাবাৰী আটকধুনীয়া মণ্ডপ। ইয়াৰ পিছতে আছে, মই চিৰিয়েলকৈ কৈ দিছোঁ, গুৱাহাটীৰ টকৌবাৰীৰ বাৰোৱাৰী পূজাৰ বেদিত দুৰ্গা পূজা। আৰু ইয়াৰ পিছত গীতানগৰ। আৰু মই ইমান কৈ নাথাকোঁ, আৰু আপোনালোকে চাই যাওক। চিৰ্ফ আপোনালোকে সকলোকে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ মই জাষ্ট ভিডিঅ'টো বনাইছোঁ। আৰু দুদিন ধৰি মই ভিডিঅ'টো দিয়া নাই আপোনালোকৰ আগত, সেইকাৰণে মই কিছুমান প্ৰব্লেমৰ কাৰণে আপোনাৰ দিয়া নাছিলোঁ, বেয়া নাপাব। মই কাইলৈ দশমীৰ পিছত মই ৰেগুলাৰ ভিডিঅ' দিবলৈ আপোনালোকক যত্ন কৰিম। আৰু এইকেইদিন মোৰ অকণমান বিজি হৈ থাকিব, মই সেইকাৰণে মই ভিডিঅ'টো দিব পৰা নাই। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ভিডিঅ'টো ইমান সমাপ্ত কৰিলোঁ।